এভৰিৱান, কি খবৰ? ভালে আছে নিশ্চয়, আশা কৰোঁ সকলোৰে ভাল। আজি মই বহুত দিনৰ মূৰত ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি ব্লগটো আৰম্ভ কৰিম এই পোৱালিকেইটা দিছে নহয়, এইকেইটাৰ লগত দেখিছে, এইকেইটা খেলিবলৈ আহিছে। ইহঁতৰ লগত আজি চকু বন্ধা খেল খেলিম, চাই থাকক আপোনালোকে। এজনী আমাৰ এইজনী, তুমি কি খেলিবা? কি খেলিবা? চাওক চাওক তিনিজনী, এইজনী ওখজনী হৈছে শিৱানী, এইজনী চাপৰ, এইজনী হৈছে ৰেখা, চিমিচিককৈ হাঁহিটো মাৰিছে। এইজনী হৈছে আমাৰ পিতকি, এইজনী দেখিছে গামোচাখন নিদিয়ে এতিয়া চকুকেইটা বান্ধিবলৈ, তাই লৈ আছে। এতিয়া আমাৰ খেল আৰম্ভ হ'ব আৰু খেলখনত কোন জিকে আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা একদম শেষলৈকে। খেলখন হৈছে আমাৰ চকু বন্ধা খেল। আগতে যিহেতু আমি সৰুতে যিবোৰ খেলিছিলোঁ, এইফালে চা, ঐ এইফালে চা, তাৰ ঠেহেই লাগিলে আমাৰ ঠেহেচৰি ঠেহ লাগিলে। এতিয়া আমি খেলখন আৰম্ভ কৰিম, আপোনালোকে চাই থাকিব একদম প্ৰথমৰ পৰা শেষলৈকে দেই। Mama.
এতিয়া খেলি দবাম আমি যদিও চকু বন্ধা খেলিছিলোঁ আমাৰ পিতকে এবাৰ নেখেলিলে ন পিতকে ভয় কৰিলে কিন্তু আমি তিনিজনীৰ ভিতৰত এজনীও নোৱাৰিলোঁ মই একচুৱেলি গৈছিলোঁ একদম গৈ হেৰি পালোঁগৈ পকাডোখৰ উঠিলোঁগৈ কিন্তু সেইটো কাষেদিয়ে গ'লোঁগৈ সেইকাৰণে গম নাপালোঁ কিন্তু নোৱাৰিলোঁ এজনীও নোৱাৰিলোঁ আশা কৰোঁ আকৌ খেলিম তেতিয়া গম পাম আৰু ন পাৰোঁ নে নোৱাৰোঁ এতিয়া আমি খেলিম হেৰি কি আছিলে দবাম সৰুতে বাৰু আপোনালোকে খেলিছিলে নে দবাম আমি খেলিছিলোঁ স্কুলত পঢ়ি থকা অৱস্থাত একদম সৰুতে যেতিয়া দবাম খেলিছিলোঁ আৰু এতিয়া খেলিম আৰু কেনেকৈ খেলিম আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই থাকিব এতিয়া মানে কি হ'ল দবাম খেলিবলৈ মানে আমাৰ সংখ্যাটো মানে কম হৈছে আমাৰ পোৱালীজনী দেখিছে তাই মানে দবাম বুজি নাপায় তথাপিতো খেলিব জানে আৰু মানে এইবোৰ কোনটো দ কি কাম নাজানো জঁপিয়াই থাকিব জানে গতিকে এতিয়া মই ভাবিছোঁ ইহঁত দুজনীয়ে মানে খেলিব তাৰপাছত যোনজনীয়ে হাৰি থাকিব সেইজনীৰ লগত মই খেলিম হয় নহয় তেতিয়া আমি খেলি আকৌ যদি মই হাৰোঁ মোৰ লগত যিজনীয়ে খেলিব তাই জিকি যায় তেতিয়া আমাৰ খেলখন আৰম্ভ হ'ব সন্মুখৰ ভাগটো মানে দ হা তহঁতি এতিয়া আছ বামত দেই দ বুলি কওঁতে মানে জঁপিয়াই দিব লাগিব বাম বুলি কওঁতে ৰৈ থাকিব তাৰ সেই পাঁচতল য'ত ৰৈ আছ সেইটো বাম হা আৰু মাৰিডালৰ ইপাৰে মানে এই সন্মুখৰটো দ বুজিলি এতিয়া ক'ত ৰৈ আছ অঁ এতিয়া ষ্টাৰ্ট দ বাম দ বাম দ বাম দ একো নহয় মাৰিদিলা লাগিলে বাম দ বাম দ বাম বাম দ দ বাম দ বাম তেনেকৈ নহ'ব দেই থপককৈ পেলাব লাগিব ভৰিটো দ দ বাম দ বাম বাম দ বাম দ বাম ৰেডি না ৰেডি দ বাম দ বাম বাম দ বাম বাম দ বাম বাম দ দ বাম দ দ লা ৰাখাছি त्या पोस्तो আৰু চুম্বা দ বাম বাম দ বাম বাম দ ৰবা বাম বাম গল গাইজ আমি এতিয়া খেলি কৰি সিহঁতিও ঘৰলৈ গ'ল আৰু পোৱালীয়ে ময়ো ঘৰলৈ আহিলোঁ ঘৰলৈ মানে আমাৰ আগফালে চোতালতে খেলিছিলোঁ বনগজি আছে তাতে খেলিবলৈ বহুত ভাল লাগে সেই তাতে খেলিছিলোঁ মানে সদায়ে খেলে সিহঁতি তাৰপিছত আজি অকণমান ময়ো আৰু সিহঁতৰ লগতে এনেই আৰু কি হয় সিহঁতৰ লগত থাকিলে আপোনাৰ একো মনত নপৰে আপোনালোকে চাবচোন সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে আপোনালোকক একো মানে বেয়া চিন্তা মনলৈ নাহেই সিহঁতে মানে সিহঁতৰ লগত ইমান ভাল লাগে থাকি পেলাই এতিয়া যিসকলে সৰু ল'ৰা ছোৱালীৰ লগত অনবৰতে থাকিছে সেইসকলে গম পাইছে নিশ্চয় বিৰাট ভাল লাগি থাকে সিহঁতৰ কোনো মানে বেয়া ভাৱ সিহঁতৰ মনলৈও নাহে আপোনাক মনলৈ আহিবলৈ সুবিধা নিদিয়ে সেইকাৰণে ভাল লাগে সিহঁতৰ লগত আৰু সিহঁতি সদায় আহে আবেলি সময়ত সিহঁতি আহে আমাৰ ছোৱালীজনীৰ লগত খেলিবলৈ তাৰপাছত এতিয়া খেলি পেলাই সিহঁতৰ মানে কি হয় সোনকালে প্ৰাৰ্থনা কৰে সন্ধিয়া প্ৰাৰ্থনা কৰে সিহঁতি সেইকাৰণে খেলি হৈ পেচাই ঘৰলৈ গ'ল তাৰপিছত চাগে পঢ়ে তেনেকৈ আৰু পঢ়া সেইকাৰণে এতিয়া আমিও আহিলোঁ ঘৰলৈ মৰি হাত ধুলোঁ তাৰপাছত আকৌ ইমান বেছি গৰম পৰিছে আপোনালোকে ফালে কেনেকুৱা বতৰ নাজানো কিন্তু আমাৰ ইয়াত বহুত বেছি গৰম ৰাতি হ'লে বৰষুণ দিয়ে আৰু দিনত হ'লে ৰ'দ তাৰপাছত ইফালে ৰ'দৰ যদিও আজি মানে মায়ে কি কৰিলে কঁঠাল এটা আছিলে বুজিছে কঁঠালটো মায়ে মানে উলিয়াই পেলাই এতিয়া কঁঠাল খাবলৈ বেছিকৈ মানুহ নাই আৰু যদিও গৰম মানে অকণমান খাই দিলোঁ আৰু অকণমান মানে সৰহকৈ খালোঁ আজি
কি হ'ল কঁঠাল বতৰৰ ফল এনেও খাব লাগে হয় নহয় কওকচোন। আৰু সেইকাৰণে খাই দিলোঁ, কিমাননো আৰু কৈ থাকিম গৰম গৰম। খাই দিলোঁ, মায়েও খালে ময়ো খালোঁ, দেউতাও খালে। বাকী এতিয়া অকণমান পঢ়োঁ, এছাইনমেণ্ট আছে কৰিবলৈ, এছাইনমেণ্ট দি থৈছে আমাক। এছাইনমেণ্টকেইটা কৰোঁ, কৰি পেলাই ভাত খাম আৰু তাৰপাছত আকৌ নপঢ়োঁ চাগে আজি। বাকী আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানখিনি আজি দেখুৱাব লাগে একো নাই, কিন্তু সিহঁতৰ লগত কেনেকৈ আছিলোঁ আপোনালোককো দেখুৱাবলৈ মন গ'ল, সেইকাৰণে অকণমান দেখুৱালোঁ। আৰু আপোনালোকে কেনেকুৱা পালে মোক জনাব। গতিকে এতিয়ালৈ আহিছোঁ, বাই বাই।